নমস্কাৰ আপোনালোকৰ চাগে সকলোৰে ভাল মোৰো ভাল মই আজি আপোনালোকৰ আগত এটা ভেন্দি ৰেচিপি শ্বেয়াৰ কৰিম বুলি ভাবিছো যেটো ঘৰতে ভেন্দি গছ আছিলে পলকচন এতিয়া আমি ভেন্দি চিঙুগৈ এইকেইটা ঘৰৰ ভেন্দি চিঙি আনিলো এয়া ভেন্দি এতিয়া মই ভেন্দি কেইটা ভালদৰে পানীৰে ধুই লৈছো এয়া আপোনালোকে ভালদৰে ধুই ল'ব আৰু ভেন্দিটোৰ এনেদৰে পিচটো কাটি লৈছো আগটো কাটি লৈছো আৰু মই এনেদৰে সৰু সৰু সাইজত কাটি লম আপোনালোকে চাই যাব যেকেইটা এনেদৰে কাটি লওঁ চাই থাকিব ভিডিওটো হেকলৈকে মই এতিয়া ভেন্দি কেইটা এনেকুৱা সৰু সাইজত কাটি ললো এনেদৰে কাটি লৈছো আৰু ইয়াতে মই ব্যৱহাৰ কৰিম এগিটা কণ বিলাহী হয় ঘৰতে আছিল কিন্তু আপোনালোকক দেখাব পৰা অৱস্থাত মানে গছডাল নাই বহুত জংঘল হৈছে এই কাৰণে মই গছৰ পৰা চিঙাটো আপোনালোকক দেখাব নোৱাৰিলো মই এনেদৰে পানীত ভালদৰে ধুই লৈছো বিলাহী কেইটা আৰু এই গুটি কেইটা দেখিছেনে এই গুটি বিলাক মই এনেদৰে গুটিটো উলাই দিম এয়া মই বিলাহীৰ গুটিটো কণ বিলাহীৰ গুটি কেইটা মই উলিয়াই ললো এতিয়া এটো ভেন্দিটো ভাজিবৰ কাৰণে মই দুটা পিয়াজ লৈছো দুটা জলকীয়া লৈছো আৰু বহুত একো বেছি নালাগে এতিয়া মই গেছটো অন কৰি কেৰাহীটো বহাই দিছো কেৰাহীটো গৰম হৈ গৈছে ইয়াতে মই দিছো তেল ইয়াতে কাটি থোৱা পিয়াজ দুটা মই এনেদৰে সৰু সৰুকৈ কাটি লৈছো দি দিছো আৰু জলকীয়া দুটা দি দিছো এতিয়া মই ইয়াতে কণ বিলাহী কেইটা যে গুটি কেইটা পেলাই থৈ দিছিলো এখিনি মই পেলাই দি দিছো অকণমান আগতীয়াকৈ দিছো কণ বিলাহী কেইটা যাতে অকণমান কোমল হৈ যায় অকণমান নিমখ দি দিছো অকণমান নিমখ দিলে এটো কোমল হৈ যাব এখিনি ভাজিব মানে যেতিয়ালে পিয়াজটো ৰঙচুৱা হৈ নাযায় আৰু কণ বিলাহী কেইটা কোমল হৈ নাযায় তেতিয়ালে অলপ সময় ভাজি থাকিব লৰাই থাকিব আপোনালোকে এয়া মোৰ পিয়াজটো ৰঙচুৱা হৈ গৈছে আৰু বিলাহীটো কোমল হৈ পৰিছে ইয়াতে মই এতিয়া হালধি দি দিছো হালধি দি আপোনালোকে এনেদৰে অলপ লৰাই দিব এনেদৰে লৰাই দিলে তেলত যেতিয়া হালধি দিয়া হয় তেতিয়া আপোনালোকে এনেদৰে লৰাই দিব তেতিয়া হালধিৰ এটা গুট লাগে সেই গুটটো নোহোৱা হৈ যায় আৰু সকলোতে ধুনীয়াকৈ লাগি যায় আৰু এতিয়া ইয়াতে মই কাটি থোৱা ভেন্দি কেইটা দি দিছো ভেন্দি দি আকৌ আপোনালোকে এনেদৰে লৰাই দিব ইয়াতে আপোনালোকে সোৱাদ অনুযায়ী নিমখ দিব কাৰণ কণ বিলাহী কেইটা দিওঁতে অকণমান নিমখ দিছিলো আপোনালোকে পৰিমাণটো চাই কিনে দি দিব মই এইকণে দিছো আৰু নিদিও এনেদৰে লৰাই দিয়াৰ পিছত আপোনালোকে এখিনি সিজিবৰ কাৰণে এখন ঢাকনি মাৰি দিব ঢাকনিখন মাৰি দিলে সকলো বস্তু অতি সহজতে সিজে আপোনালোকে মাজে মাজে চেক কৰি থাকিব নহলে তলিত লাগি যাব
আৰু জুইটো একদম কমকৈ ৰাখিব, কাৰণ জুইটো যিমানেই কমকৈ ৰাখে সিমানেই বস্তুবোৰ বনোৱাত ভাল হয়, সোৱাদটো বাঢ়ে। টাইম বেছিকৈ লাগে কিন্তু খাবলৈ ভাল লাগে। আৰু মই এতিয়া এবাৰ লৰাই চাইছোঁ, এয়া প্ৰায় সিজিব ধৰিছে আৰু হ'ব আৰু। এতিয়া মই ঢাকনিখন গুচাই অলপ সময় ভাজিম আৰু যেতিয়া এটা ধুনীয়া কালাৰ আহিব, কালাৰটো আহিলে মই আপোনালোকক দেখুৱাই দিম, চাই যাবচোন। আৰু ইয়াতে যে মই কণ বিলাহীকেইটা দিছোঁ, টেঙা দিলে ভেন্দিটোৰ বিজলুৱাটো নাথাকে। মই আজি কণ বিলাহীৰে বনাই দেখুৱাইছোঁ। আপোনালোকে পাৰে নেমু টেঙা থাকে, নেমু টেঙা তলৰ বাকলিখিনি গুচাই সেইখিনি কুটি দিব পাৰে, নহয়তোবা আদি ৰসটো চেপি উলিয়াই দিব পাৰে, নাইবা থেকেৰা টেঙা দিব পাৰে, গাজ দিব পাৰে বা তেতেলী টেঙা দিব পাৰে। যিকোনো টেঙা দি এনেদৰে বনাই খাই চাবচোন, বহুত ভাল লাগে। মই আকৌ এবাৰ লাৰি চাওঁ, এয়া প্ৰায় হৈছে, এয়া ধুনীয়া এটা কালাৰ আহিছে, দেখিছেনে? এতিয়া নুমাব পৰা হ'ব। চাওকচোন, খুব ধুনীয়াকৈ আহিছে। এতিয়া মই গেছটো অফ কৰি দিম আৰু এইখিনি এটা মই পাত্ৰত আপোনালোকক উলিয়াই দেখুৱাম। এয়া মোৰ ভেন্দি ভাজি হৈ গ'ল। এনেদৰে বনাই পৰিৱেশন কৰিবচোন ভাতৰ লগত বা ৰুটিৰ লগত বা লুচিৰ লগত, আৰু কেনেকুৱা পায় কমেণ্ট কৰি জনাব নাপাহৰিব। ভিডিঅ'টো চাই চাগে সকলোৱে ভাল পালে ন? যিমান পাৰে আশীৰ্বাদ কৰক, মৰম কৰক, আগুৱাই লৈ যাওক, সেয়ে আপোনালোকৰ ওচৰত মোৰ প্ৰণাম। আজিলৈ বাই বাই।